বন্ধুসকল 2 মিনিটত ডাউনলোড কৰক যিকোনো ধৰণৰ ইউটিউব শ্বৰ্ট বলক চাই লওক কেনেকৈ ডাউনলোড কৰিম। বন্ধুসকল যিকোনো ধৰণৰ ইউটিউব শ্বৰ্ট ভিডিঅ' ডাউনলোড কৰিবলৈ পোনপ্ৰথমতে আপোনালোকে ইউটিউব এপটোলৈ যাওক। ইউটিউব এপটোলৈ গৈ আপোনালোকে যিটো ভিডিঅ' বা যিটো শ্বৰ্ট ডাউনলোড কৰিব খোজে সেইটোৰ URLটো মানে লিংকটো কপি কৰি লওক। URLটো মানে লিংকটো কেনেকৈ কপি কৰিব মই দেখাই দিছোঁ, ভালদৰে চাই লওক। উদাহৰণস্বৰূপে মই এতিয়া মোৰ এইটো শ্বৰ্টৰ লিংকটো মানে URLটো কপি কৰি আপোনালোকক দেখাই দিম। তো বন্ধুসকল আপোনালোকে দেখিব পাৰিছে ইয়াতে 1 2 3 4 নম্বৰ অপশ্যনত শ্বেয়াৰ বুলি এটা অপশ্যন আছে। এই শ্বেয়াৰ বটনটো ক্লিক কৰক। এই শ্বেয়াৰ বটনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব পাৰিছে এনেকৈ এখন চিট আহিছে। ইয়াতে ওপৰৰ প্ৰথমতে আছে কপি লিংক বুলি এটা অপশ্যন। এইটো ক্লিক কৰক। এইটো ক্লিক কৰাৰ লগে লগে আমাৰ লিংকটো মানে URLটো কপি হৈ গ'ল। আপোনালোকে এনেকৈ যিকোনো ধৰণৰ শ্বৰ্ট ভিডিঅ' নিজৰে হওক বা বেলেগৰে হওক যিকোনো ধৰণৰ শ্বৰ্ট ভিডিঅ'ৰ লিংকটো মানে URLটো কপি কৰিব পাৰিব। লিংকটো বা URLটো কপি কৰাৰ পিছত আপোনালোকে যাওক ক্ৰমলৈ বা গুগললৈ। বলক আমি যাওঁ এতিয়া ক্ৰমলৈ। তো বন্ধুসকল মই পুনৰ কৈছোঁ আপোনালোকে ক্ৰম বা গুগল যিকোনো এটালৈ যাব পাৰে। বলক আমি যাওঁ ক্ৰমলৈ। এইটো হ'ল ক্ৰমটো ক্লিক কৰক। ক্লিক কৰি ইয়াতে লিখক ইউটিউব শ্বৰ্ট ডাউনলোড। ইউটিউব শ্বৰ্টছ ডাউনলোড SHORT শ্বৰ্টছ ডাউনলোড DOWN ডাউনলোড। এইটো ক্লিক কৰক। ডাউনলোড মাৰি পেলাই ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এনেকৈ আহিছে। আপোনালোকে দেখিব পাৰিছে ছেকেণ্ডত আহিছে ytshorts.savetube.me ytshorts.savetube.me। আপোনালোকে এইটো মনত ৰাখক। এইটো প্ৰথমতো আহিব পাৰে, ছেকেণ্ডতো আহিব পাৰে আৰু থাৰ্ডতো আহিব পাৰে। গতিকে এই নামটো ভালদৰে মনত ৰাখক ytshorts.savetube.me। এইটো ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব পাৰিছে এনেকৈ এটা আহিছে পেষ্ট ইয়ৰ ইউটিউব লিংক হিয়াৰ বুলি বক্স। তাতে আপোনালোকে টিপি ধৰক। টিপি ধৰাৰ লগে লগে ইয়াতে পেষ্ট বুলি আহিছে। পেষ্টটো ক্লিক কৰক। পেষ্টটো ক্লিক কৰাৰ লগে লগে আপোনালোকে যিটো শ্বৰ্টৰ লিংক মানে URLটো কপি কৰিছিল সেইটো পেষ্ট হৈ যাব আৰু পেষ্ট হৈ যায় এইটো এনেকৈ আহিব। এতিয়া আপোনালোকে ইয়াতে ক্লিক কৰক গেট লিংকটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব পাৰিছে ইয়াতে ডাউনলোড বুলি এটা অপশ্যন আহিছে। এই ডাউনলোড বটনটো ক্লিক কৰক। ডাউনলোড বটনটো ক্লিক কৰাৰ লগে লগে শ্বৰ্টটো ডাউনলোড হ'ব আৰম্ভ হৈ গ'ল। আপোনালোকে দেখিব পাৰিছে শ্বৰ্টটো এতিয়া ডাউনলোড হৈ আছে আৰু ইয়াতে কিছু সময় লাগিব। যদি আপোনালোকৰ নেটটো শ্ল' হয় তেতিয়া কিছু সময় নিশ্চয় লাগিব। তো সেইবাবে আপোনালোকে অপেক্ষা নিশ্চয় কৰিব। তো বন্ধুসকল আপোনালোকে দেখিব পাৰিছে ওপৰ ফালে আমাৰ ভিডিঅ'টো ডাউনলোড হৈ গ'ল। এইটো বলক আমি ভিডিঅ'টো এবাৰ চাই লওঁ। তো বন্ধুসকল এটা আমি ক্লিক কৰিম অ'পেন। এটা আমি ওপৰ ফালে যাম আৰু ক্লিক কৰিম ভিডিঅ'টো। আপোনালোকে দেখিব পাৰিছে এইটো আমাৰ ভিডিঅ' যিটো ডাউনলোড হৈ গ'ল। আৰু বন্ধুসকল কেতিয়াবা কি হয় যেতিয়া আপোনালোকে এই ডাউনলোড অপশ্যনটো ক্লিক কৰে তেতিয়া ইয়াতে এটা ডাঙৰকৈ এড আহে। তেতিয়া আপুনি কি কৰিব এডটোৰ ওচৰতে এডাল কাটা চিন থাকে এনেকৈ সেই কাটা চিনপাত টিপি দিব। তেতিয়া এডটো কাটা খাই যাব আৰু আপোনালোকৰ ভিডিঅ'টো ডাউনলোড হৈ যাব। আৰু বন্ধুসকল আপোনালোকে এনেকৈ অতি সহজ পদ্ধতিৰে যিকোনো ধৰণৰ শ্বৰ্ট ভিডিঅ' আপোনালোকৰে হওক বা বেলেগৰে হওক আৰামত সহজে 1 মিনিটত ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল আজিলৈ ইমানেই। ধন্যবাদ।